আজি ওলাইছোঁ মানে আমাৰ সেই অখণ্ড ভাগৱত আমাৰ জোঁৱাইটো ঘৰৰ ওচৰত মানে অখণ্ড ভাগৱত হৈ আছে তালৈ ওলাইছোঁ মাৰ লগত মা যাব মই যাম আৰু কোনো নাযায় বাৰু মই চোলা কাপোৰ তাত চুৰিয়া চোলা পিন্ধি ল'ম তাত লৈ লৈছোঁ মাৰ বেগত ভৰাই লৈছে তাতে যাম আমি চাই থাকিব ভিডিঅ'টোত অখণ্ড ভাগৱত কি আয়োজন কৰিছে সকলো দেখুৱাম আপোনালোকক চাই থাকিব ভিডিঅ'টো জোঁৱাইটোৰ ঘৰত মানে এজনী ভাগিন এজনী আছে ভাগিনজনীৰ কাৰণে মা মিঠাই লৈ লৈছে মিঠাই লৈ পিনে গৈ আছোঁ আপোনাৰ তাত পাই গ'লোঁ বৰ্তমান ভণ্টি ঘৰত বৰ্তমান মই চুৰিয়া পিন্ধি লওঁ চুৰিয়া পিন্ধি পিনে গামোচা লৈ পিনে ওলাই যাওঁ এয়া ভজিয়াজনী আইতাকে উলিয়াই আছে বৰ্তমান পিন্ধি হৈ গ'ল বৰ্তমান আমি নামঘৰত যাওঁ নামঘৰত গৈ পিনে আপোনালোকক দেখাম কি দেখা যায় কি ধৰণে আয়োজন কৰিছে কি ধৰণে সজাইছে অখণ্ড ভাগৱত তাত কি বস্তু তাৰমানে সজ্জিত কৰিছে দেখুৱাম চাই থাকক ভিডিঅ'টো ফুলে দিছে গাঁৱৰ ৰাইজে হওক মানুহবোৰক কি ধৰণে আদৰণি জনাইছে ইয়াত দেখাইছে পানী কেনে যোগান ধৰিছে বা ভৰি হাত ধুবলৈ সেইফালে দিছে আইসকলে আদৰিবলৈ এনেধৰণে যোগান ধৰিছে আদৰিছে যিসকল অতিথি আহে সেইদিনা আদৰিবলৈ ৰখি আছে ইয়াত আইসকলে গাঁৱৰ যিসকল এই নামঘৰত খেল থকা আইতাসকল আছে আইতাসকলে ৰখি আছে ইয়াত এইফালে দেখিছে আপোনালোক সোমাই যাওঁ আশীৰ্বাদ লৈ লওঁ আশীৰ্বাদ লৈ পিনে সোমাই যাম এই ভিতৰত ককাসকল বহি আছে মানে ভাগৱত শুনি বহি আছে ইয়াতে চাকি জ্বলাইছে যেনেধৰণে চাকি বন্তি জ্বলোৱা হৈছে কি ধৰণে সজ্জিত কৰা হৈছে দেখিছে আপোনালোকৰ এইফালে পাঠ গাই আছে ভাগৱত পাঠ কৰি আছে দুজনে গাই আছে বৰ্তমান এইফালে দেখিছে মূৰ্তি এনেকৈ ধৰণে সজোৱা হৈছে মূৰ্তি আছে ধৰণে আপোনাৰ দেখুৱাম আমি জুম কৰি দেখুৱাম আৰু চাব ভিডিঅ'টো বৰ্তমান মই চাকিগছ জ্বলাই লওঁ চাকিগছ জ্বলাই লৈ পিনে দেখুৱাই আছোঁ আপোনালোকক দেখিছে দেখুৱাইছোঁ আপোনালোকক মূৰ্তিবোৰ দেখুৱাইছোঁ মূৰ্তি যথেষ্ট সজ্জিত কৰিছে এখন নদী এনেকৈ ধৰণে প্ৰাকৃতিক পৰিৱেশ কি ধৰণে সজ্জিত কৰিছে দেখিছেনে এইফালে দেখিছে এইবোৰ যথেষ্ট মূৰ্তি আছে আপুনি দেখুৱাম আৰু জুম কৰি দেখুৱাই আছোঁ আপোনালোকক চাওক ভিডিঅ'টো ককাসকল বহি আছে দেখুৱাইছোঁ বৰ্তমান চাহ খাই লৈ পিনে দেখুৱাই আছোঁ আপোনালোকক সকলো দেখুৱাম চাহ খাবলৈ যাওঁ চাহ খাব বোলে মাটি লৈ গৈছে চাহ খাবলৈ চাহটো খাই লওঁ বোলে ককাহঁতে বহিব দিছে আমাক বহিব দিছে চাহ খাবলৈ বহিব দিছে বন্ধু এজন লগ পাই গ'লোঁ বহুত পুৰণি বন্ধু যি টাইমত আমি কলেজত পঢ়ি আছিলোঁ সেই টাইমৰ বন্ধু হয় কলেজৰ বন্ধু লগ পালোঁ বহুত দিনৰ মূৰত এনে পানী টেংকাৰ যোগান ধৰিছে পানীৰ কাৰণে যথেষ্ট পানীৰ প্ৰয়োজন হয় 7 দিনৰ কাৰণে যথেষ্ট পানীৰ প্ৰয়োজন হয় সেইটো কাৰণে পানী টেংকাৰ এখন ৰখা হৈছে ধৰক বন্ধুজনে দোকান দিছে দেখুৱাইছোঁ এইফালে মিউজিয়াম বনাইছে বৰ্তমান যিকোনো পুৰণি বস্তু বহুত যি সামগ্ৰী মানুহৰ এতিয়া বহুত আমাৰ সৰু ল'ৰা ছোৱালীয়ে বহুত দেখা নাই তেনেধৰণৰ বহুত আমিও দেখা নাই আমি বহুত বস্তু দেখা নাই আমাৰ ইয়াত যিখিনি বস্তু সজ্জিত কৰিছে আমি সেই বস্তুখিনি বহুত দেখা নাই মানে প্ৰদৰ্শনী দেখুওৱা হৈছে মানে এনেধৰণৰ বহুত পুৰণি বস্তু আছে ইয়াত দেখিছে দেখুৱাইছোঁ আপোনালোকক বহুত পুৰণি কিবা মূৰ্তি কিবা এনেধৰণৰ মূৰ্তি য'তে লুপ্ত হৈ যোৱা যেনে বন ঔষধি পাত এনেকৈ সজোৱা হৈছে দেখুৱাইছোঁ আপোনালোকক আৰু দেখুৱাই গৈছোঁ এনেকৈ ধৰণে গায়ন বায়ন এনেকৈ ধৰণে মূৰ্তি আগতে ধৰণে কেনেকৈ আছিলে সেইটো দেখুওৱা হৈছে তাৰপিছত এইবিলাক আশী বছৰ পুৰণি এডাল লাঠি এডাল এনেকৈ সজোৱা এনেকৈ ধৰণৰ মূৰ্তি এনেকৈ বাতি পুৰণি বাতি আৰু ঘটি এনেধৰণে সজোৱা হৈছে কি ধৰণে এতিয়া নতুনলৈ কি পৰ্যায়ত আহিলে দেখুৱাই বহুতো আপোনালোকে আমিও দেখা নাই আমি দেখা নাই বহুত দিন এইবোৰ বহুত আগৰ
ঘটি এনে বাতি লোটা এনেধৰণে আছে আৰু এইটো পুৰণি বস্তু আছে এই ধৰণৰ পুৰণি বস্তু এইটো পাত কেনেধৰণে আগতে আছিলে এনেধৰণৰ বস্তু পুৰণি বস্তু এইটো বহুত বস্তু আছে ময়ো ভাল ধৰণে নামটো চোৱা নাই চাম ভালকৈ আপোনাৰ দেখুৱাব পৰা হ'লে ভাল আছিলে বৰ কম সময়ত কৰিবলগীয়া হৈছে দেখুৱাবলৈ ভিডিঅ'টো আকৌ এবাৰ দেখুৱাইছোঁ আপোনালোকক চাওক এবাৰ আকৌ দেখুৱাই দিছোঁ আপোনালোকক চাবলৈ আপোনালোকে যদি চাব বিচাৰে মানে চাব পাৰে অন্নপূৰ্ণা বৰনামঘৰ এনেধৰণে সজোৱাইছে দেখুৱাইছোঁ আৰু এবাৰ দেখাইছোঁ ইয়াত মই নামঘৰৰ ভিতৰলৈ আহি মূৰ্তিসমূহ দেখুৱাম এতিয়া হেৰিখন দেখুৱাম এইফালে দেখিছে ব্ৰহ্মা মূৰ্তি আছে বিষ্ণু মূৰ্তি এনেকৈ দেখুৱাইছোঁ দেখিছেনে ব্ৰহ্মা মূৰ্তি বিষ্ণু মূৰ্তি আৰু এনেকৈ ধৰণে এখন নদী প্ৰাকৃতিক সৌন্দৰ্যৰ বস্তু এনেধৰণৰ বস্তু সজোৱা হৈছে মানে এটা ধৰক এনেকৈ শিৱ কয় হিমালয় পৰ্বত এনেধৰণে সজোৱা হ'ল বহুত যথেষ্ট বস্তু সজোৱা হৈছে ইয়াতে বিষ্ণু মূৰ্তি এনেকৈ ধৰণৰ সজোৱাইছে আৰু লগৰ এজন লগ পাই গ'লোঁ আকৌ আৰু এজন এনেধৰণে কলেজতে পঢ়া কলেজত আমাৰ একে ক্লাছৰ আছিলে আমাৰ দুজন লগ পালোঁ আজি প্ৰসাদ খাই পিনে বৰ্তমান আহি আছোঁ ভণ্টি ঘৰত সোমাই পিনে আকৌ দুজন মই ঘৰ যাম বাইকখন এটা ভণ্টিহঁতৰ ঘৰতে থৈ আহিছোঁ যে ঘৰত সোমাই লৈ পিনে ঘৰ যাম বৰ্তমান পাই গ'লোহি বৰ্তমান ভণ্টিহঁতৰ ঘৰত পাই গ'লোঁ এতিয়া কাপোৰ চোলা কি কয় চুৰিয়া আৰু গামোচা খুলি মানে যাবি ঘৰ যাম বৰ্তমান মাহঁতি আহি আছোঁ ঘৰ বৰ্তমান আৰু বেছি দূৰ নাই ঘৰ পাবলৈ আহি আছোঁ ঘৰলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ সকলোকে কমেণ্টত জনাব ভিডিঅ'টো চাই পিনে আপোনালোকে কেনে পালে ভিডিঅ'টো কমেণ্টত জনাব আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু যিসকল মোৰ ভিডিঅ'টো নতুনকৈ চাই আছে তেওঁলোকে ছাবস্ক্ৰাইব কৰিব সকলোৱে যাতে আকৌ এবাৰ কৈছোঁ ভিডিঅ'টো চাই কেনে পালে আপোনাৰ সকলোৱে জনাব মোক ভিডিঅ'টো সামৰিছোঁ সকলোকে বাই বাই।